হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকে চবৰে ভালেই, মোৰো ভাল। আজি মই সান্দহ আৰু কলেৰে লাড়ু বনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। এইখিনিতে এটা কথা কওঁ, আগৰ এটা ভিডিঅ'ত মই হোম ট্ৰু বুলি দিয়া আছে, তাত মই কৈছিলোঁ যে মোৰ ফোনটো বেয়া বুলি। তাত মানে বহুতকেইজনে মোক কমেণ্ট কৰিছিলে, তোমাৰ ফোনটোচোন ভালেই, বেয়া বুলি কিয় কৈছা মিছাকৈ, তেনেকৈ কৈছিলে। আৰু এইটোৱে মোৰ ফোন হয়। মই এতিয়া লগৰজনীৰ ফোনত ভিডিঅ'টো বনাই দিছোঁ, কাৰণ মোৰ ফোনটোততো বনাব নোৱাৰোঁ, এনেকুৱা মাত দিয়ে, যোনটো মাত শুনি আছে তেনেকৈয়ে মাত দিয়ে অৰিজিনেল। আৰু মই ভিডিঅ' চাই থাকিলে নিজে নিজে ছুইচ অফ হয়, আৰু যেতিয়া নিজে নিজে ছুইচ অফ অন হয় তেতিয়াহে মই ফোনটো আকৌ চলাব পাৰোঁ। যেতিয়ালৈকে ছুইচ অফ নুখুলে তেতিয়ালৈকে মই একোৱে কৰিব নোৱাৰোঁ মোৰ ফোনটো। আৰু ভাল কৰিবলৈ দিছিলোঁ, মোৰ ফোনটো ভাল নহয়। আৰু মই প্ৰায়ভাগ লগৰ এজনী ফোনতে মই ভিডিঅ' বনাই আপলোড দি আছোঁ। আপোনালোকে কিন্তু মোক ভুল নুবুজিব, মোৰ ফোনটো সঁচাকৈ বেয়া হয়। এতিয়া আপোনালোকে যিহেতু গম পালেই মোৰ ফোনটো বেয়া বুলি, আৰু ছুইচ অফ অন হ'লেহে মই ভিডিঅ' বনাবলৈ আকৌ পাৰোঁ, নহ'লে একোৱে কৰিব নোৱাৰোঁ যেতিয়ালৈকে ছুইচ অফ অন নহয়। আজি মই বনাব লৈছোঁ সান্দহ আৰু কলৰ লাড়ু। মই ফাৰ্ষ্টতে সান্দহ অলপ দি দিছোঁ, তাৰপিছত চেনি দিলোঁ অলপ, চেনি এনেই অলপ দিছোঁ, কল দিম যে যিহেতু। আৰু আপোনালোকে পাৰিলে ভীমকল দিবলৈ চাব। আমাৰ ঘৰত ভীমকল নাছিলে যে, সেইটো কাৰণে মই চেনি কলকে দিলোঁ। ভীমকল দিলে বেছি খাই মানে টেষ্টি লাগে আৰু মই আমাৰ ঘৰত মানে কল থোকা আছিলে, কল থোকা মাত্ৰ অকল 4টাই পকিছিলে, সেই 4টাই আনি মই এখন কৰি আছোঁ। আৰু আপোনালোকে কিন্তু ঠাণ্ডা পানী নিদিব দেই, গৰম পানী দিব। গাখীৰ দিলেও ভাল হয়, আৰু কিছুমানে গাখীৰ দি খায়। আমি গাখীৰ দি খাই মানে মই ইমান ভাল নাপাওঁ গাখীৰ দি, সেইটো কাৰণে মই গৰম পানী দি খাইছোঁ। আৰু গৰম পানী দিলে মানে সান্দহখিনি ফুলি যায় যে, সেইটো কাৰণে খাবলৈ ভাল লাগে। ঠাণ্ডা পানী দিলে মানে সান্দহখিনি ফুলি নাযায় আৰু ইমান টেষ্টি নালাগে মানে। গোটেইখিনি সেনাই হৈ গ'ল। আৰু আপোনালোকে এনেকৈ কোনে কোনে খাই পাইছে কমেণ্ট কৰি জনাব। যোনে যোনে খাই নাই পোৱা এনেকৈ বনাই খাই চাব গাইজ, বহুত টেষ্টি হয়। তাৰপিছত মই লাডু বনাইছোঁ। আপোনালোকে যদি এনেকৈ নাখাওঁ বুলি ভাবি গৰম তেলত দি পিনে পুৰিও খায় তেতিয়াও ভাল লাগিব। আৰু মই এনেকৈয়ে খাই ভাল পাওঁ, সেইটো কাৰণে মই এনেকৈয়ে বনাইছোঁ। আমাৰ ঘৰত মানুহ যিহেতু 4টা আছিলে, সেইটো কাৰণে মই 4টাই লাডু কৰিছোঁ। আৰু গাইজ মোৰ দেখি কিন্তু ৰৈ থাকিবই পৰা নাই, খাওঁ খাওঁৱে লাগিছে। আৰু ফাইনেলি মোৰ লাডুকেইটা হৈ গ'ল। আৰু গোল গোল নাই কৰা দেই গাইজ, খামহে পেটলৈহে যাব, সেইটো কাৰণে মই গোল গোল কৰিয়ে দিয়া নাই। আৰু মই খাবলৈ ষ্টাৰ্ট কৰিয়ে দিলোঁ। বনাই হৈ গ'ল, এতিয়া মই খাম। গাইজ খাবলৈ কিন্তু বহুত টেষ্টি হয়। মই কিন্তু বেয়া হ'ব বুলি ভাবিছিলোঁ, ইমান মানে বেয়া নাই হোৱা। চেনিকল দিছোঁ যে, আৰু চেনিকল দি মই ফাৰ্ষ্ট খাই পাইছোঁ। আৰু প্ৰায়ভাগ আমাৰ ভীমকলেই দিয়া থাকে। আৰু আপোনালোকেও এনেকৈ খাই চাব, বহুত টেষ্টি লাগে মানে। কোনে কোনে খাই নাই পোৱা কমেণ্ট কৰি জনাব। গাইজ ভীমকল হোৱা হ'লে বহুত মজা হ'লহেঁতেন, এতিয়াও মজাই হৈছে। এটা মই খালোঁৱে, বাকী 4টা আইতাহঁতলৈ থৈ দিম। আৰু গাইজ মোৰ ভিডিঅ' কোনে কোনে চাই ভাল পায় কমেণ্ট কৰিব, আৰু ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ চাই তাতো মোক ক'ব, তেতিয়াহে মই গম পাম আৰু ইমান দূৰৰ পৰা যে ভিডিঅ' চাইছে বুলি। আজিলৈ বাই বাই, নেক্সটটো ভ্লগত আকৌ লগ পাম, বাই বাই।